Friends, welcome to my channel. মই আকৌ এটি ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। আশা কৰোঁ আপোনালোক সকলো ঠিকেই আছে। মই ইমানটা ঠিক নাই, কিবা কোৰ্ট যাওঁ এতিয়া, কি কাৰণে গৈ আছোঁ আপোনালোকক জনাই আছোঁ। মই ভিডিঅ'টো চাই থাকক। আজি কোৰ্টলৈ আহিছোঁ। মই কি কাৰণে আহিছোঁ মই আপোনালোকক জনাই আছোঁ। মোৰ মানে বহুত প্ৰব্লেম হৈ আছে, কি কাৰণে মই কোৰ্ট আহিবলগীয়া আছে, কি কাৰণে আহিছোঁ মই সবিশেষ পিছত জনাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ফাইনেলি মই কোৰ্টৰ পৰা আহি পালোঁ। মানে কোৰ্টত কি কাৰণে গৈ আছোঁ, একচুৱেলিটো বহুত ডাঙৰ দীঘলীয়া এটা কাহিনী। মই কোৰ্ট কি কাৰণে যাবলগীয়া হয়, মই মাহে মাহে কোৰ্ট যাবলগীয়া হয়, মই কি কাৰণে যাবলগীয়া হয়, এইটো এটা বহুত দীঘলীয়া কাহিনী। এই কাহিনীটো মই আজিও সমাপ্ত কৰিব নোৱাৰিম, তথাপিও থুলমূলকৈ মই মানে কওঁ। আজিৰ পৰা 15 বছৰ আগতে, 15-16 বছৰ আগতেই মোৰ লগত যিটো ঘটনা হৈছিলে, তাৰ কাৰণে মানে মই মোৰ ল'ৰা, মোৰ ছোৱালী গোটেইকেইটাই ভুক্তভোগী হৈ আছোঁ এতিয়াও বৰ্তমানলৈকে। কোৰ্টৰ দুৱাৰ মই মানে খটখটাইছোঁ, কিন্তু কোৰ্টৰ পৰা মানে আজিলৈকে মই ন্যায় নাপালোঁ। আজি আপোনালোকৰ 9 বছৰ 10 বছৰ হৈ গ'ল, কিন্তু মই কোৰ্টত গৈয়ে আছোঁ, মাহে গৈয়ে আছোঁ, কিন্তু আজিলৈকে মই ন্যায় পোৱা নাই। তো মোৰ কি জীৱনটো এনেকৈয়ে গৈ থাকিব নে? এনেকৈয়ে মই কোৰ্টত মাহে মাহে গৈ থাকিম? ইমান যিখিনি কষ্ট আছে, অকলে মই ছিংগল মাদাৰ হৈ পেলাই মই অকলে গোটেই দুইটা বাচ্চাৰে মই দায়িত্ব পালন কৰি মই এনেকৈ থাকিমনে? আৰু মোৰ যিয়ে এই কণ্ডিশ্যন কৰিলে তেওঁ বাৰু শাস্তি পাবনে? মই যিটো ভুল কৰা নাই, যিটো মোৰ ভুলেই নাই, সেই ভুলৰ মই আজি শাস্তি মানে পাই আছোঁ। কিন্তু মোৰ লগত যোনে ভুল কৰিলে তেওঁ বিন্দাছ ঘূৰি আছে। তো বাচ্ছা দুটা লৈ পেলাই মই অকলে কষ্ট ভুগি আছোঁ। ইপিনে সি নিজে মানে মুক্তভাৱে ঘূৰি আছে, ধুনীয়াকৈ নিজে সংসাৰ কৰি আকৌ চলি আছে। তো মোৰ মানে কি হ'ব মই একো ভাবি পোৱা নাই। তো মই ভাবিছোঁ আপোনালোকলৈ মই মোৰ কথাখিনি মানে আগবঢ়াই দিওঁ। তো আপোনালোকৰ পৰা মই কিবাকিবি পৰামৰ্শ বিচাৰিছোঁ যে কিয় নাৰীয়ে সদায় মানে মহিলাসকলে কিয় শাস্তি ভোগ কৰি থাকিব লাগে? তাৰমানে সদায় পুৰুষবিলাকেই সদায় ঊৰ্ধত থাকে, মহিলাসকলেই জীৱনটো জীয়াটো ভুগি থাকে, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু কোৰ্টত মই গৈছোঁ ন্যায় বিচাৰি, কিন্তু আজিলৈকে মই ন্যায় পোৱা নাই। কোনোবা দিনা মই ন্যায় পামগৈনে বাৰু? মোৰ যদি ভিডিঅ'টো কোনোবা এডভকেট বা কোনোবা লয়াৰে চাই আছে, তেওঁলোকে জনাবচোন বাৰু যে মই যে কোৰ্টত যে কেছটো কৰিছোঁ, কি কাৰণে কৰিছোঁ মই কৈ আছোঁ বাৰু। কোৰ্টত মই DV কেছটো কৰিছোঁ। হয়তো যিসকলে আপোনালোকে এডভকেট হয় যদি চাইছে, তেওঁলোকে হয়তো নিশ্চয় বুজি পাব DVটো হৈছে মানে কি কেছ। আৰু যিসকলে গম নাপায়, মই তেওঁলোকক কওঁ যে DVটো হৈছে আপোনাৰ ডমেষ্টিক ভাইলেঞ্চ বুলি কয়, ঘৰুৱা হিংসাৰ বলি মই এগৰাকী নাৰী, যি মই মানে আজিও মানে বহুত কি ক'ম আৰু, ভাষা নাই ক'বলৈ। মই আজিও বহুত মানে কষ্টত মই জীৱন মানে অতিবাহিত কৰি আছোঁ। যিটো ঘৰুৱা হিংসাৰ মই বলি হ'লোঁ, সেইখিনি মই বাৰু মোৰ লগত কি হৈছিলে মই বেলেগ এটা ভিডিঅ'ত মই ক'ম, যদি আপোনালোকে শুনিব বিচাৰে মোৰ বিষয়ে। তো মানে কিয় হয় মানে নাৰীৰ লগত কিয় হয় এইবোৰ? মানে কি নাৰীৰ কি জীৱন কি পৰুৱাৰ নিচিনা যে যোনেই মন যাব সেই ভৰিৰে মোহাৰি দিব? আজি মোৰ জীৱনটো ধ্বংস কৰি পেলাই মই দুটা ল'ৰা ছোৱালী লৈ দিনে ৰাতিয়ে কিমান কষ্ট কৰি ডাঙৰ কৰিছোঁ, ল'ৰা আৰু ছোৱালী। ল'ৰা মোৰ এতিয়া 15 বছৰ হ'ল আৰু ছোৱালী 10 বছৰ হ'ল। মই ছোৱালীক 1 মাহৰ পৰাই মই ডাঙৰ কৰিছোঁ অকলে। মা দেউতাৰ ছাপোৰ্ট আছে, তথাপিও মই ছিংগল মাদাৰ হৈ তেওঁলোকক মানে ডাঙৰ কৰিছোঁ। তো মই যে গোটেই কষ্টখিনি ভোগ কৰি আছোঁ, আৰু ইফালে যিয়ে জন্ম দিলে সিহঁতে পূৰা বিন্দাছ তাৰ নিজৰ লাইফ আকৌ নতুন সংসাৰ পাতি
নিজৰ লাইফ এনজয় কৰি আছে উইদাউট ডিভ'ৰ্চ। মোৰ লগত কোনো ডিভ'ৰ্চ হোৱাই নাই, বেলেগ বিয়া পাতি সি এনজয় কৰি আছে। তো মোৰ কোনখিনিত দুখ হ'ল, কোনখিনিত ভুল হ'ল, মই ন্যায় পাম নি কেতিয়াবা? মোক কি হৈছিলে মই জনাম বাৰু। এতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। কি হৈছিলে কি নাই মই গোটেইখিনি মানে প্ৰথমৰ পৰাই মই জনাম। কিন্তু মই মানে খুবেই মানে ভাগি পৰাৰ নিচিনা হৈছে আৰু খুবেই ভাগি পৰাৰ নিচিনা হৈছে। কাৰণ আজি অতদিনে মই অকলে ইমানখিনি মানে কষ্ট কৰি ল'ৰা ছোৱালী দুটা ডাঙৰ কৰিছোঁ, বহুত কষ্ট কৰিছোঁ। ক'ত কি কৰিছোঁ, কেনেকুৱা কি কষ্ট কৰিছোঁ, মই গোটেইখিনি আপোনালোকক জনাম সবিশেষ। মই মানে আজি আপোনালোকৰ ওচৰত এটা প্ৰশ্ন লৈ পেলাই আহিছোঁ যে মই ন্যায় পামগৈনে জীৱনত, নে মোৰ জীৱনটো এনেকৈ কাটি যাব? আপোনালোকে জনাবচোন বাৰু কমেণ্ট কৰি, আৰু লগতে মোক ছাপোৰ্ট কৰিব। আৰু যদি আগলৈ জানিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই মোৰ বিষয়ে গোটেইখিনি জনাম আপোনালোকৰ আগত মই মানে শ্বেয়াৰ কৰিম কথাখিনি গোটেইখিনি। আপোনালোকৰ পৰা পৰামৰ্শ পালে মই ভাল পাম যে মই কি কৰা উচিত, আপোনালোকে জনাবচোন বাৰু। তো আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মই মোৰ বিষয়ে কি হৈছিলে মোৰ লগত সেইখিনি বাৰু মই বেলেগ এদিন ক'ম আপোনালোকক। তো আপোনালোকে জনাবচোন বাৰু মই কি কৰিলে ভাল হ'ব, কি কৰা উচিত, মোৰ ল'ৰা ছোৱালী দুটাক কোনটো দিশে নিলে মই ভাল হ'ব, কি কৰিলে ভাল হ'ব, মোৰ নিজৰ লাইফত কি কৰিলে ভাল হ'ব, আপোনালোকৰ মই পৰামৰ্শ বিচাৰিছোঁ। আপোনালোকে পৰামৰ্শটো দিবচোন বাৰু। ঠিক আছে, আজিলৈ তেতিয়াহ'লে আহিলোঁ। বাই বাই।